Hello friends, welcome to Ainis Kitchen. আজি আৰু এটা নতুন ব্লগ লৈ আহিছো। আজি হৈছে দেওবাৰ আৰু দেওবাৰে ৰাতিপুৱা মই ব্ৰেকফাষ্ট হৈ গ'ল আমাৰ আৰু এতিয়া ৰাতিপুৱা মই বনাই আছো চিকেন বিৰিয়ানী। ৰাতিপুৱা এই কাৰণে বনাইছো কাৰণ আজি জজুহঁতৰ স্কুলত এনুৱেল ফাংচন আছে আৰু এয়া চিকেন বিৰিয়ানী কাৰণে ৰেডি কৰিছো আৰু তাৰ লগতে মই তাৰ স্কুলৰ কাৰণে এয়া কষ্টিউম ৰেডি কৰিছো তাৰ লগত হেয়াৰ বেণ্ড আৰু মই যেযোৰ কাপোৰ পিন্ধি যাম সেই কাপোৰযোৰ এনেকৈ ভাঁজ কৰি পেলাই ৰাখি থৈছো যাতে পিছত মোৰ সুবিধা হয় আৰু এতিয়া এয়া চিকেন বিৰিয়ানীৰ কাৰণে চিকেনখিনি ৰেডি হৈ গৈছে মই সকলো প্ৰিপাৰেচন আগৰ পৰা কৰি ৰাখিছিলো এতিয়া অকল চাউলখিনি লেয়াৰ কৰি পেলাই এটা ষ্টিম কৰিলে হৈ যাব ইয়া তাৰ কাৰণে চাউলখিনি লেয়াৰ কৰি লৈছো তাৰ পিছত ইয়াৰ ওপৰত চিকেনখিনি দিম আৰু তাৰ পাছত এনেকৈ চাউলখিনি লেয়াৰ কৰি ল'ব লাগিব আপোনালোকক যদি চিকেন বিৰিয়ানীৰ ৰেচিপি লাগে তেতিয়াহ'লে মোক কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ইয়া ওপৰত দিছো ধনিয়া পাত আৰু পদিনা পাত আৰু এখিনি দিছো বেৰিষ্টাখিনি মানে পিয়াজখিনি ফ্ৰাই কৰি থলে হ'ল আৰু যদি আপোনালোকৰ ৰেচিপি লাগে তেতিয়াহ'লে মই গুটেকিটো ৰেচিপি দি দিম আপোনালোকক মোক প্লিজ কমেন্ট কৰিব আৰু এনেকৈ গুটেখিনি দি লৈছো এখিনি লেয়াৰ কৰি লোৱাৰ পাছত এনেদৰে ওপৰত বাকি থকা ধনিয়া পাত আৰু পদিনা পাতখিনি দি লৈছো এনেকৈ ধনিয়া আৰু পদিনা দিলে যে ইমান ভাল হয় খাবলৈ আৰু মই মানে ভাত দালি ভাজি এইবোৰ বনাই থকাতকৈ চিকেন বিৰিয়ানী বনাবলৈ সবতকৈ মানে ইজি পাওঁ সেই কাৰণে মই বেছি কাম যদি থাকে মোৰ সেইদিনাখন মই চিকেন বিৰিয়ানী বনাওঁ আৰু তাৰ চিকেন বিৰিয়ানীৰ লগত খাবৰ কাৰণে এতিয়া মই ৰাইতাখিনিও বনাই লৈছো ইয়াত দিছো বিট তিয়হ আৰু অকমান পিয়াজ তাতে দৈ মিক্স কৰি দিম আৰু এনেদৰে বিৰিয়ানীৰ লগত ৰাইতা খাই বহুতেই ভাল লাগে ইয়াত অকমান ধনিয়া গুৰি আৰু অকমান জালুকৰ গুৰিও দিব লাগে কিন্তু মোৰ তাত জালুকৰ গুৰি নাছিল সেই কাৰণে মই জলকীয়া গুৰিকে দিলো আৰু এনেদৰে ষ্টিমত বহাই থৈছো গুটেখিনি আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল চিকেন বিৰিয়ানী ইয়াত দেখিছেনে সব ভাতবোৰ কেনেকৈ এটা এটা হৈছে এনেকৈ খাবলৈ যে ইমান ভাল লাগে আৰু এতিয়া মই সোনকালে এই কাৰণে বনাইছো কাৰণ পিছবেলা ইহঁতৰ স্কুলত এনুৱেল ফাংচন আছে আৰু তাৰ কাৰণে আগতীয়াকৈ খুৱাই বুৱাই তাইক ৰেডি কৰি ল'ব লাগিব এয়া লৈছো মানে আমি সদায় দেওবাৰৰ দিনটোত একেলগে খাওঁ আগৰটো ব্লগতো কৈছিলো নহয় মানে খোৱা বেগি খাইলো বাপেক জীয়েকৰ দুইদাৰে কেনেকৈ থামস আপ দিছে মানে খুব টেষ্টি হৈছে আৰু এয়া কৈ আছে ভাল হৈছে খাই ললো আৰু খাই লোৱাৰ পিছত এয়া ৰেডি হৈছো আমি যাবৰ কাৰণে মই আজি এযোৰ কাপোৰ পিন্ধিছো তেওঁ ৰেডি হৈ আছে আৰু তাইকো তাইৰ ড্ৰেছটো পিন্ধাই দিছো যিযোৰ স্কুলৰ পৰা দিছে মোক কেনেকুৱা লাগিছে ক'বচোন দেই এযোৰ তাই কাপোৰযোৰ পিন্ধাই দিছো তাই মানে আধা ইয়াতে এইবিলাক কৰি দেখাই আছে আৰু তাত কেনেকৈ ডান্স কৰিব আৰু তাৰ কাৰণে এনুৱেল ফাংচন আছে তাৰ কাৰণে আমি ৰেডি হৈ বহি আছো এতিয়া যাম চাই থাকিব আপোনালোকে ভিডিওটো বাই কৈ দিয়া বাই বাই তাই তিনটামান প্ৰগ্ৰামত ডান্স কৰিব আৰু তাৰ কাৰণে এয়া কষ্টিউমো লৈ লৈছো এক্সট্ৰাকে এতিয়া আমি যাবলৈ ওলালো যাবলা চলো আৰু আহি পেলাই পালোহি এতিয়া এয়া অডিটৰিয়াম তাই ইউৰো কিডছত পঢ়ে আৰু ইউৰো কিডছৰ ফালৰ পৰা এনেধৰণে তেওঁলোকে ডাঙৰকৈ অৰ্গেনাইজ কৰে এয়া নগাঁৱত আছে আৰু নাট্য মন্দিৰত হৈছিলে প্ৰগ্ৰেম এয়া এনুৱেল ফাংচন ষ্টাৰ্ট হ'ব আৰু তাৰ ক্লিপিংছবিলাক লগাই দিছো মাজে মাজে আপোনালোকে চাবচোন এয়া এজনী তাইৰ ফ্ৰেণ্ড আৰু তাই দুইজনী আগলৈ গৈ পেলাই এইবিলাক চাই আছে গৈ তাত কি আছে কি নাই এয়া সৰস্বতী বন্দনাৰে আৰম্ভ হ'ল সিহঁতৰ প্ৰগ্ৰেমটো আৰু এয়া আছিলে গ্ৰেজুৱেশ্যন ডে যিসকলৰ Let us touch our arm. Let us show the little ones where is our knee. Knee. Let us touch our knee. Let us show the little ones where is our foot. Foot. Let us touch our foot.
ইয়াত ডান্স কৰি আছে এতিয়া আহি পালোহি ঘৰ আৰু আহি পাই পেলাই তাই শুই গ'ল কাৰণ তাই বহুত ভাগৰ লাগি আহিছিলে তাইক গাখীৰ দিছিলোঁ কিন্তু তাই নাখালে যদি মোৰ ব্লগটো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ